জনগণ আহি ইয়াত যিধৰণে উপস্থিত হৈছে আটাইকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। খন্তেক পিছতে আমি আমাৰ কাৰ্যসূচী আৰম্ভ কৰিম। জ্ঞাপন কৰিছোঁ। আমি অতি শীঘ্ৰেই এই গুৱাহাটী ক্লাব ৰোটাৰীৰ পৰা আমাৰ সকলোৰে কাৰ্যসূচী আৰম্ভ কৰিম। আমাৰ মাজত ইতিমধ্যে বিভিন্ন উপস্থিত হৈছে, বিভিন্ন ৰাজনৈতিক নেতা সহায় সহযোগিতা আগবঢ়াবলৈ পানী অনুৰোধ জনোৱা হ'ল। আমাৰ মাজত উপস্থিত হোৱা বিশিষ্ট বক্তৃতা ডক্টৰ হীৰেন গোহাঁই ছাৰে 2 মিনিট ভাষণ প্ৰদান কৰাৰ পিছতে আজি আমাৰ এই জোৰ সমদল কাৰ্যসূচী আৰম্ভ কৰা হ'ব। গতিকে সমূহ ৰাইজক এই জোৰ সমদল কাৰ্যসূচীত সহায় সহযোগিতা আগবঢ়াই আমাৰ অনুষ্ঠান সফল কৰাত অৰিহণা যোগাবলৈ অনুৰোধ জনালো। এই যি জুই জ্বলি উঠিছে, এই জুই অসমীয়া মানুহৰ মনৰ জুই। সকলো নেতা, পালি নেতা, বৰমূৰীয়াসকলে বুজি উঠা উচিত। অসমৰ মানুহ একত্ৰিত হৈছে নিজৰ ক্ষোভ লৈ, নিজৰ মনৰ জুই লৈ। সকলো খিলঞ্জীয়া একলগ হৈছে নিজৰ ক্ষোভ লৈ, নিজৰ মনৰ জুই লৈ। এইখিনিতে আমাৰ মাজত উপস্থিত হোৱা বিশিষ্ট বুদ্ধিজীৱী ডক্টৰ হীৰেন গোহাঁই ছাৰক
তেওঁৰ ভাষণ প্ৰদানেৰে আমাৰ এই কাৰ্যসূচীৰ আনুষ্ঠানিক শুভাৰম্ভ কৰিবলৈ আৰম্ভ অনুৰোধ জনাইছো। নাই, আমি এটা প্ৰচেছন উলিয়াবলৈ আগবাঢ়িছো। জোৰলৈ সমদল, সাংস্কৃতিক সমদল, ইয়াৰ পৰা এইটো জোৰ ৰোড তিনিআলিলৈকে আমি যাম আৰু আমি ইয়াৰ বিৰুদ্ধে সকলো শিল্পী, সাহিত্যিক, বুদ্ধিজীৱী, সাংবাদিক সকলোকে আহ্বান জনাইছিলো, যোগদান কৰিছে। ৰাজনৈতিক দলৰ ব্যক্তি আছে, সকলো ৰাজনৈতিক দলৰ ব্যক্তি আছে যি কেবৰ বিৰোধিতা কৰে। গতিকে আমি এটা কথা স্পষ্ট কৰি দিব খুজিছো আজিৰ এই সমদলৰ জৰিয়তে যে কোনো কাৰণতে অসমত কেব প্ৰযোজ্য হবলৈ দিয়া নহয়। তাৰ কাৰণে যদি জান দিব লাগে, তাৰ কাৰণে যদি মৰিব লাগে, মৰিবৰ কাৰণে আমি সাজু হৈ ওলাই আহিছো। কোনো কাৰণতে নৰেন্দ্ৰ মোদীক এই সুবিধা দিয়া নহব, কোনো কাৰণতে সৰ্বানন্দ, হিমন্তৰ দৰে দালালক সুবিধা দিয়া নহব, অতুল বৰা দৰে মানুহ, কেশৱ মহন্তৰ দৰে জাতীয়তাবাদৰ মুখা পিন্ধা মানুহবিলাকক আমি উফৰাই দিবলৈ সাজু হৈ আহিছো। গতিকে আমি এই যুঁজ চলাই যাম। আজি আৰম্ভণি, সকলো ছাত্ৰ সমাজ জাগিছে, মহিলাসকল জাগিছে, গোটেই অসমৰ মানুহ জাগিছে। অসমীয়া জাতি বচাবৰ কাৰণে, ভাষা সংস্কৃতি বচাবৰ কাৰণে আমি এই যুঁজ আৰম্ভ কৰিছো। ইয়াত কেব ইয়াৰ পৰা নৎখাত নোহোৱালৈকে, উৎখাত নোহোৱালৈকে, উদ্ৰ নোহোৱালৈকে অসমীয়া জাতিয়ে যুঁজি যাব, লাগিলে মৰিব, প্ৰাণ দিবলৈ সাজু হৈ আছে। সেইটো তেওঁৰ হিচাপত নাই। বন্ধুসকল, আজি নহয়, ব্ৰিটিছৰ দিনৰ পৰা বাৰে বাৰে অসমে অস্তিত্বৰ সংকটত ভুগিছে। 1834 চনত ভাষা আঁতৰাই দিয়া হ'ল আমাৰ, 1905 চনত পূৰ্ববংগৰ লগত চামিল কৰি দিয়া হৈছিল, 1946 চনত গ্ৰুপিঙৰ দ্বাৰা পাকিস্তানৰ অন্তৰ্ভুক্ত কৰা এটা ষড়যন্ত্ৰ হৈছিল। এই সকলো সময়তে আমাৰ ৰাইজ মাৰ মানি ওলাই আহিছিল, জাতি, ধৰ্ম, ভাষা নিৰ্বিশেষে ওলাই আহি তাত প্ৰতিবাদ কৰিছিল আৰু সেইকাৰণে অসম বাছিল। আজিও এই কেৱল উৎপাতৰ পৰা ৰক্ষা কৰিবলৈ আমি সকলোৱে আমাৰ বান্ধি থিয় হ'ব লাগিব। আপোনালোকে লক্ষ্য কৰিছে যে পথৰ ব্যৱসায়ীসকলে যি দিনৰ দুসাঁজ, দুবেলা দুসাঁজ ভালকৈ খাব নোৱাৰে, তেওঁলোকে এদিন বন্ধ পালন কৰিছে। আমাৰ ৰাইজৰ মনত সেই দেশপ্ৰেমৰ জুই ধৰি আছে। গতিকে আহক, আমি সকলোৱে লগ লাগি দেশমাতৃৰ কাৰণে সৰ্বোচ্চ ত্যাগ কৰিবলৈ আমি সাজু হওঁ আৰু এই যি জুইকুৰা জ্বলিছে, এই জুইকুৰাই ক্ষমতাগৰ্বী বিশ্বাসঘাতক নেতাবিলাকক, এদিন দহি পুৰি মাৰিব। মই আপোনালোকৰ সকলোৰে জয় কামনা কৰিলো। জয় অসম, জয় অসম, ধন্যবাদ। গোহাঁই ছাৰক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো আৰু গোহাঁই ছাৰৰ এই ভাষণৰ সামৰণিৰ পিছতে আমি এই জোৰ সমদল কাৰ্যসূচী আৰম্ভ হোৱা বুলি ঘোষণা কৰিছো। সমূহ ৰাইজকে শৃংখলিতভাৱে দুটা শাৰীত বিভক্ত হৈ জোৰ সমদল কাৰ্যসূচী ৰূপায়ণত সহায় সহযোগিতা আগবঢ়োৱাৰ বাবে অনুৰোধ জনোৱা হৈছে। ইতিমধ্যে অসমৰ সৰ্বস্তৰৰ জনতাই এটা সহমত প্ৰকাশ কৰিছে। প্ৰত্যেক দিনে ছাত্ৰ সমাজ, নাগৰিক সমাজ সকলো ওলাই আহিছে, ৰাজনৈতিক দল সংগঠন ওলাই আহিছে। কোনো পৰিস্থিতিতে নাগৰিকত্ব সংশোধনী বিধেয়ক জনতাই মানি ল'লে আৰু আজি স্পষ্টভাৱে এই কথা ক'বৰ কাৰণে আপোনালোকে দেখা পাইছে যে বিভিন্ন স্তৰৰ জনতাই ইয়াত সমবেত হৈছে। কোনো পৰিস্থিতিত আমি নাগৰিকত্ব সংশোধনী বিধেয়ক মানিব নোখোজো আৰু বিজেপি RSS যি হিন্দু মুছলমান কৰি ভাৰতবৰ্ষৰ সমাজখনক ভাগ ভাগ কৰিব গৈছে, অসমক নাগৰিকত্বৰ নামত হিন্দু মুছলমান
মুছলমানৰ বিভাজনৰ ৰাজনীতি কৰিব খুজিছে আমি কোনো পৰিস্থিতি এয়া মানি নলওঁ আৰু আজি সৰ্বস্তৰৰ জনতাই এই কথাটো ক'বৰ কাৰণে আজি গুৱাহাটী ক্লাবৰ এই ৰটাৰীৰ পৰা আমি সমবেত হৈছো আমি চানমাৰীলৈকে সমদল কৰিম আৰু তৰুণ আমাৰ সৰ্বানন্দ সোণোৱাল চৰকাৰ আজি জাতীয় খলনায়কত পৰিণত হৈছে জাতিৰ শত্ৰু হিমন্ত বিশ্ব শৰ্মা আৰু নৰেন্দ্ৰ মোদী অমিত শ্বাহ ডাঙৰীয়াক এই জোৰ সমদলৰ জৰিয়তে আমি সকীয়াই দিব বিচাৰিছো যে এতিয়া সময় থাকোঁতে তেওঁলোকে কেব বাতিল কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰক যদি কেব বাতিল কৰাৰ ব্যৱস্থা গ্ৰহণ নকৰে তেনেহ'লে অসমৰ সৰ্বস্তৰৰ নাগৰিক ছাত্ৰ সমাজ দল সংগঠন লগ হৈ এই চৰকাৰ উকলাই দিবৰ কাৰণে সংকল্পবদ্ধ সংগঠন আহিছে ব্যক্তি আহিছে সকলোকে আমি আগবাঢ়িব খুজিছো আহক আমি আগবাঢ়ি যাওঁ এইটো কোনো সংগঠনৰ কোনো মঞ্চৰ কোনো দলৰ দ্বাৰা নহয় যদি আমি সকলোকে আহ্বান জনাইছো আহিছে আমি সকলো আমিও কেৱল বিৰোধত আছো আৰু সকলো অসমবাসীকেই নকৰো আমি অসমীয়া জাতি হিচাপে যোগ দিবলৈ আগবাঢ়িছো অসমত ভাল পোৱা মানুহ হিচাপে যোগ দিবলৈ আগবাঢ়িছো বিৰঞ্জীয় মানুহৰ স্বাৰ্থত আমি মাত মাতিবলৈ কেৱল বিৰুদ্ধত অসমৰ ৰাইজ আগবাঢ়ি আহিব লাগে সকলো ঐক্যবদ্ধ হ'ব লাগে এই জাতি থাকিলেহে মাটি থাকিব আমি ৰক্ষা পাম গতিকে জাতিৰ স্বাৰ্থত সকলোকে আগবাঢ়ি আহিবৰ কাৰণে আজি এই সকলোৰে প্ৰতি আহ্বান জনাইছো কেবটোৱে আমাৰ জাতিৰ বিপন্ন কৰি পেলাব BJP RSS হুঁশিয়ার ইনকলাব জিন্দাবাদ এই জুই জ্বলিছে জ্বলিছে জ্বলিব এই জুই জ্বলিছে জ্বলিছে জ্বলিব এই জুই জ্বলিছে জ্বলিছে এই জুই জ্বলিছে জ্বলিছে জ্বলিব 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 সর্বানন্দ সোনোৱাল সর্বানন্দ সোনোৱাল এই জুই জ্বলিছে এই জুই জ্বলিছে বিজেপি সরকার হুঁশিয়ার বিজেপি সরকার হুঁশিয়ার বিজেপি সরকার হুঁশিয়ার ইনকলাব জিন্দাবাদ ইনকলাব জিন্দাবাদ রাজনীতি রাজপথত বিজেপি সরকার হুঁশিয়ার 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 রাজনীতি প্রতিবাদী বিজেপি সরকার হুঁশিয়ার 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 শিক্ষক শ্রমিক ছাত্র যুবক এক হোক এক হোক এক হোক রাজনীতি রাজপথত কেন্দ্রীয় সরকার হায় 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 রাজনীতি রাজপথত কেব বাতিল করো বাতিল করো বাতিল করো রাজনীতি
পথত কেন্দ্ৰীয় চৰকাৰ হায় 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 ইয়াৰ পিছতো যদি কেব গৃহীত হয় ৰাইজে যে মানি নলয় এই কথাটো আপোনালোকে দেখা পাইছে কোনো পক্ষে অসমীয়া মানুহে অসমীয়া ভাষা সংস্কৃতি সম্পন্ন হ'ব নোৱাৰে অসমীয়া
জিন্দাবাদ 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 সর্বানন্দ সন্মানৰ হাই 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 হিমন্ত বিশ্ব শৰ্মা হাই 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 জিন্দাবাদ 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 অতুল বৰা হাই 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 কেশৱ মহন্ত হাই 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 ফালিন সংসদলৈ শ্ৰী 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 জিন্দাবাদ 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 মালে সন্ধিয়া কোন বিয়ে সমৰে কোন মালে সন্ধিয়া কোন বিয়ে সমৰে কোন হাজাৰ জনতা হিমন্ত বিশ্ব শৰ্মা হুঁচিয়াৰ আগত যোৱা ৰাজসকলক আমি পিছলৈ আহিবলৈ অনুৰোধ কৰিছোঁ, আপোনাক ৰৈ দিয়ক অকণমান, গাড়ীখন আগবাঢ়িলে বেছি আগবাঢ়িছে অলপ আছে অলপ আৰু আজি আমাৰ এই
প্ৰচেছনত যিসকল লোকে সহমৰ্মিতা দেখুৱাইছে, ফুটপাথত যিসকল লোক আছে সাধাৰণ ৰাইজ, সকলোকে আমাৰ লগত যোগ দিবলৈ অনুৰোধ জনোৱা হ'ল। আপোনালোকে আমাৰ নাগৰিকত্ব সংশোধনী বিল মানি লোৱা নহ'ব। নাগৰিকত্ব সংশোধনী বিধেয়ক মানি লোৱা নহ'ব। বিজেপি চৰকাৰ হুঁচিয়াৰ, নৰেন্দ্ৰ মোদী হুঁচিয়াৰ। অৰূপ বৰুৱা ক'ত আছে? কেন্দ্ৰীয় চৰকাৰৰ ওচৰত নেজ পেলোৱা অসম চৰকাৰ হাই হাই। কেন্দ্ৰীয় চৰকাৰৰ ওচৰত নেজ পেলোৱা অসম চৰকাৰ হাই হাই। বিজেপি চৰকাৰ কবে বিজেপি হুঁচিয়াৰ। নাগৰিকত্ব সংশোধনী বিল বাতিল কৰক। নাগৰিকত্ব সংশোধনী বিল বাতিল কৰক। ইনকিলাব জিন্দাবাদ। ৰাইজ আজি প্ৰতিবাদী নাগৰিকত্ব সংশোধনী বিল বাতিল কৰক। ৰাইজ আজি ৰাজপথত নাগৰিকত্ব সংশোধনী বিল বাতিল কৰক। ইনকিলাব জিন্দাবাদ। ৰাইজ আজি প্ৰতিবাদী নাগৰিকত্ব সংশোধনী বিল বাতিল কৰক।
গ'লে আমি নুশুনা সেই ৰংচোৱা সেনাপতিসকল মূৰত নতুনা পাতি নেলাগে এই আমি ৰংচোৱা কথার সাথে পার হব নোয়ারে রাইজে বিচারে কাম বলে রংসোয়া সেনাপতি দেউতাই সাম এই বেলি আমি রংসাম বলতে পারব না আমি দুখনাপুর বলি মন জানে আমি দুখনা
Good. তুমি ভিতৰ ৰাস্তা দি আহিব লাগিব ভিতৰ ৰাস্তা দি তুমি আহি ডাইৰেক্ট হেৰি থানা আগত লোৱা পটাপট নহ'লে তুমি ভিতৰ একদম হেৰি দি আহা এই এতিয়া হেৰি পালেই চানমাৰি পাবহি এতিয়া সেইটো পাৰ হ'ল Kono kala
আগে বাড়ি পাতি পাতি আমি আগে বাড়ি পাতি পাতি এদের বলি খাল জামে বোলাই এদের বলি খাল জামে বোলাই লুই তোর পারে আমি বেকালুরা বই বলে ভয় নাই লুই তোর পারে আমি বেকালুরা বই বলে ভয় নাই বিশ্ববিজয়ী নজওয়ান বিশ্ববিজয়ী নজওয়ান বিশ্ববিজয়ী নজওয়ান বিশ্ববিজয়ী আমার ভয় নকরিবি মৃত্যু তুজার হুঁশিয়ার হুঁশিয়ার বৃত্ত বিজয় করিব লাগিব স্বাধীনতার গুরুয়ার বৃত্ত বিজয় নজওয়ান বৃত্ত বিজয় নজওয়ান বিশ্ব বিজয় নজওয়ান বিশ্ব বিজয় নজওয়ান বিশ্ব বিজয় নজওয়ান বিশ্ব বিজয় নজওয়ান কালী ভারত বিশ্ববিজয় নজওয়ান বিশ্ববিজয় নজওয়ান বিশ্ববিজয় নজওয়ান বিশ্ববিজয় নজওয়ান গরিব লাগিব নজওয়ান গরিব লাগিব অগ্নিস্থান নবজোয়ান 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 অগ্নিস্থান নবজোয়ান তাই করিব লাগিব অগ্নিস্থান খুনিরাবাদীর দল তোর মিশা হব কখন রাইজর সেই খেলাক দূর করি বঢ়াব খুঁজি সবল খুনিরাবাদীর দল তোর মিশা হব কখন কোনে
ভাওরিয়া থেকেই নাচ ঘর শুনে কি ভালোবাসা থেকেই নাচ ঘর শুনে কি ভালোবাসা সময়ে নাচ শুনে কি ভালোবাসা সময়ে নাচ পরিচালক বিধিবর মুখারে কিমান ভগিবা ভরা নাতের কিমান নাতনির নাচ মেলিবা সংলাপ নালাগে মিঠা ভাষা সংলাপ নালাগে মিঠা ভাষা আর সোনা দে গোয়া দুষ্ট জনক চেতনারে যুজি দুষ্ট জনক চেতনারে যুজি বীৰৰ দৈত্য হোৱা তেহেৰহন চুৰিব নাকৰ তেহেৰহন চুৰিব নাকৰ কোনে কি ভালোবাসা সময় এটা কর কোনে কি ভালোবাসা সময় এটা কর তাই যদি ভাওরিয়া দেখে নাচ ঘর তাই যদি ভাওরিয়া দেখে নাচ ঘর কোনে কি ভালোবাসা সময় এটা কর কোনে কি ভালোবাসা সময় এটা কর কোনে কি ভালোবাসা সময় যেটা কর Club to the ball, to the ball, to the ball, club to the ball, to the ball, to the ball, Hosier, Hosier, RSS go money আমি গোস্বামী সাৰ্ভিচ পাৰ হৈছোঁ কিন্তু আমি পুলিচ প্ৰশাসনক অনুৰোধ জনাইছোঁ তেখেতসকলক আমি আহ্বান জনাইছোঁ সহযোগিতা কৰিবলৈ আমাক চানমাৰীলৈকে যাবলৈ দিছে কিন্তু আমাৰ বহু মানুহ জোৰত তিনিআলিত ৰৈ আছে আমি তাত শেষ কৰাৰ কথা আমি শান্তিপূৰ্ণভাৱে এনেদৰেই যাম জোৰত তিনিআলিত আমি শান্তিপূৰ্ণভাৱে আমাৰ কাৰ্যসূচী সমাপ্ত কৰিম আমি পুলিচ প্ৰশাসনক অনুৰোধ কৰিছোঁ হাতজোৰ কৰি ইয়াত যথেষ্ট বৰেণ্য বুদ্ধিজীৱী আছে সাহিত্যিক আছে শিল্পী আছে ছাত্ৰ আছে যুৱক আছে মহিলা আছে ৰাজনৈতিক দলৰ নেতা আছে সংগ্ৰামী বিভিন্ন সংগঠনৰ নেতা আছে গতিকে আমি সকলোৱে হয় পুলিচ প্ৰশাসনক হাতজোৰ কৰি অনুৰোধ কৰিছোঁ যে আপোনাক হকা বাধা নকৰিব আমি শান্তিপূৰ্ণভাৱে জোৰত তিনিআলিলৈকে যাব খুজিছোঁ আমি তাতে গান আৰু এনেকৈ প্ৰতিবাদ দি শ্লোগান দি আমি জোৰত তিনিআলিত আমাৰ কাৰ্যসূচী সমাপ্ত কৰিম যাতে আমাক বাধাদান নকৰে আমি সেই অনুৰোধ জনাইছোঁ সহৃদয় আমাৰ পুলিচ প্ৰশাসনৰ প্ৰতি ধন্যবাদ যিসকল ৰাইজ ৰাস্তাৰ কাষত থিয় হৈ আছে আপোনালোক আহক আপোনালোক সকলো আহক আপোনালোকৰ লগত আহক যদি আপোনালোকে অনুৰোধিতা কৰে আপোনালোক আহক আমাৰ লগত সহযোগিতা কৰক এই জুই জ্বলিছে 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 দিশপুর দিল্লি হুঁশিয়ার দিশপুর দিল্লি হুঁশিয়ার 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 দিশপুর দিল্লি হুঁশিয়ার হুঁশিয়ার এই জুই জ্বলিছে এই জুই জ্বলিছে জ্বলিছে জ্বলিব এই জুই জ্বলিছে টপ নালাগে টপ নালাগে মহান ভাৰতীয় সংবিধানক উদ্ধাত তুলি ধৰক মহান ভাৰতীয় সংবিধানক উদ্ধাত তুলি ধৰক ভাৰতীয় সংবিধান জিন্দাবাদ ভাৰতীয় সংবিধান জিন্দাবাদ
জিন্দাবাদ কেৱল বিৰোধ কৰক সংবিধানক তুলি ধৰক কেৱল বিৰোধ কৰক সংবিধানক তুলি ধৰক মহান ভাৰতীয় সংবিধান জিন্দাবাদ মহান ভাৰতীয় সংবিধান জিন্দাবাদ আম্বেদকাৰৰ সংবিধান জিন্দাবাদ কেৱল বিৰোধ কৰক সংবিধানক তুলি ধৰক কেৱল বিৰোধ কৰক সংবিধানক তুলি ধৰক Namano.